যে চকলাং বিবাহক লৈ যে শংকৰ সংঘই মানুহবিলাকক যি এঘৰীয়া কৰা, ইয়াত তাত খাব তাত নাখাব, এই মানুহবিলাকক যি যধে মধে নানান বিভ্ৰান্তি ৰাস্তাত চলাই আছে, এইটো এটা সাংঘাতিক ভুল ৰাস্তাৰে চলাই আছে। কাৰণ কেইজনমান ভকতক আমি ষ্টুডিঅ'ত বহি দেখা পাওঁ যে তেওঁলোকে টকশ্ব'ত যায় বাবুল বৰা নামৰ এজন আছে, তেওঁৰ লগত আৰু দুটামান ছাইডত বহি আছে, তেওঁলোকে কৈছে গাখীৰ খাব মদ নাখায়। আজি এনেকুৱা ভকত আছে যি ভকতৰ মদৰ নিচাহত বেলেগ মানুহ ওলাব নোৱাৰে, গাৰ খুন্দা লাগি ভকতৰ খুন্দাত মানুহ চিটকি যাব লাগে। তেনেকুৱা ভকত আমি দেখাই দিম। বাবুল বৰা ডাঙৰীয়া যদি পোৱা নাই আহক। আমি তেখেতে এটা কথা কৈছে ভাল লাগছে, তেখেতে গাখীৰ বেচিব ভাল লাগছে, কিন্তু যিসকল ভকতে ভাগ কৰি মহান অসমীয়া জাতিটোক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সত্ৰীয় সংস্কৃতিৰ মাজেৰে মহাপুৰুষীয়া ধৰ্মটো প্ৰচাৰ কৰি থৈ গৈছিল, আৰু সেইজনে মহান অসমীয়া জাতিৰ গুৰি ধৰোঁতা শ্ৰীমন্ত শংকৰদেৱ, আৰু এই শংকৰদেৱৰ মহান নীতি আদৰ্শ বাণীক এই সংঘই যি এটা সংঘাত আনি আছে, অৰ্থাৎ এটা ক্লাবত কি হয়, ক্লাবত নানান ধৰণৰ খেলা ধূলা হয়, ক্লাবত নানান ধৰণৰ বেলেগ বেলেগ কিতাপ পঢ়ি থাকে, জ্ঞানৰ কিতাপো থাকে, কেতিয়াবা সাধুৰ কথা কিতাপো থাকে, নানান ধৰণৰ কিতাপ থাকে। হয়তো শংকৰ সংঘৰো তেনেকুৱা এটা হৈছে, হৈ কেনে শংকৰ সংঘই আজি কি কৰিছে, তেওঁলোকে কৈছে মদ নাখায় গাহৰি নাখায়, কিন্তু কথা হৈছে কি তেখেতসকলৰ এজনী ছোৱালী ভাল যদি জোৱাই পায়, কোনোবা মাষ্টৰ যদি ব্ৰাহ্মণ লাগে সমাজত জোৱাই পায়, তেওঁলোকৰ ছোৱালীটো কিয় বিয়া দিয়ে, তেওঁলোকে আত্মঙলত কিয় হয়, তেওঁলোকে ঘৰত নোপোহে বুলি কয়। আজি উদীয়মান যুৱকসকলে নিবনুৱা হৈ গৈছে, এই নিবনুৱাসকলক নিবনুৱা সমস্যাৰ কঙা কৰি পেলাইছে। এই কঙা কৰি পেলোৱা সমস্যাত যে কোনোবাই গাহৰি পুহিছে, কোনোবাই মুৰ্গী পুহিছে, কোনোবাই হাঁহ পাৰ পুহি স্বাৱলম্বিত হৈছে। এই স্বাৱলম্বিত তেওঁলোকে বন্ধ কৰি চুৰ কৰিব শিকাব নেকি? এই সংঘৰ এই নিয়মটো ক'ত আছে? তেওঁলোকৰ গুৰুৱেই নাই। আচলতে তেওঁলোকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ লোৱা নাই, আৰু তেওঁলোকৰ গুৰু নাই। তেওঁলোকে গুৰু নোহোৱাৰ কাৰণে তেওঁলোকে সংঘৰ এটা কি গুৰু থাকিব? সংঘটো গুৰু নাথাকে। সংঘৰ যিহেতু গুৰু নাথাকে, সংঘই সংঘাত আনে। এই মহান অসমীয়া জাতিটোক তেখেতসকলে সংঘাত আনি তেখেতসকলে খ্ৰীষ্টানে কেনেকৈ আগ্ৰহণ ঘটে তাৰ কাৰণে তেখেতসকলে আগবাঢ়ি আহিছে। এইটো কিন্তু মই এটা কথা কৈছোঁ যে আজি লাচিত থানাৰে আৰু যে সংঘৰ যিটো ঘটনা ঘটি আছে, আমি এইটো নকওঁ। মই হাজো আঞ্চলিক দেৱ সমাজৰ সভাপতি হিচাপে মই তেখেতসকলক অনুৰোধ কৰিছোঁ, তেখেতসকলৰ সংঘাতটো মাৰি লওক, নহ'লে তেখেতসকলৰ সংঘ ধ্বংস হ'ব, বেছিদিন নাথাকে। কাৰণ কিয় এইবিলাক তাৰমানে কি দুপক এটাৰ পিছত এটা জাতিয়ে লাগি থাকিব, আমিও লাগিম। কিয় আমি লাগিম জানেনে নাই? আমি পূজা পাতল কৰিলে তেখেতসকলে কয় কি, তেখেতসকলে আমাক নিন্দা কৰে, কাৰোবাক নিন্দা কৰিব, কাৰোবাৰ ঘৰত নাখায়। তেওঁলোকে বেলেগ সময়ত আহি কেনেকৈ খায়? তেওঁলোকে কেনেকৈ আমাৰ ঘৰত বেলেগ মানুহৰ ঘৰত ব্ৰাহ্মণ লগা সমাজত কেনেকৈ ছোৱালীবিলাক দিয়ে? তেওঁলোকে ঘৰত ব্ৰাহ্মণ লগা সমাজত ভাগৱতীয়া সমাজত দিয়ক, সংঘত দিয়ক। তেওঁলোকে সংঘত দিব, আৰু তেওঁলোকে ভাল জোৱাই পালে কিয় দিয়ে? গতিকে এই মই কৈছোঁ, আজি মই ইয়াৰ পৰা আকৌ মই বিনম্ৰ অনুৰোধ কৰিছোঁ যে লাচিত সেনা আৰু আহোম সেনা আৰু যে আমাৰ এই বাবুল বৰা সংঘৰ এওঁলোকে অতি সোনকালে মোকাবিলা কৰিব লাগে, আৰু তেওঁলোকে নিবনুৱা সমস্যাৰ প্ৰতি মন কাণ দিব লাগে, যাতে অসমীয়া জাতিটো ধ্বংস নহয়। গুৰুজনাক এক কৰিব খোজা কথাটো সংঘই যাতে ধ্বংস কৰিব নোৱাৰে, তাৰ কাৰণে ব্যৱস্থা ল'ব লাগে। এইখিনি মই কৈছোঁ। ধন্যবাদ।